অকনি লুৰুলি মাছ আমাক silo ngolok ata ngolok awam silo jal kangkap gira mayum jalam sortungai pulu jalam sortungai abasi jalam kangkap gira gadu koi alu sam kin mau ngaro jate gai gai pirta nonga alu plai dak aplan so ngolo gutel gida jal kangkap supak pasin asap pule nei kumar gutel kung kek do gute asom bu ayo supak finally ngolo gupel ngira ngolo atai gukum gorumura kape atai paru lang okay ong parang mane liyo mo atai kanggela rorok mo tang kanggel mani em na mo nok dala ro la mok jalle ala 20 kg ala sin 20 kg khata kanggela sin kopak tong 20 kg ni babre ba bol amol ngolo pak kapong ngolok jal kon kapong ka koy ngolok jal kon kapong ka onga uzan atai to mo te ekhone hoise lemsapuri gaon guys ekhone hoise nate ko barte ei bate so bitupone muk take over korile so jimate sab so guys ekhone hoise lemsapuri gaon so lemsapuri gaonবাসী ৰাইজে সকলোৱে মিলি ইয়াত মাছ ধৰি আছে so আপোনালোকক মই মোৰ লগতে আপোনালোককো উপভোগ কৰাই আছো যেনেকৈ ইয়াত মাছ ধৰি আছে আপোনালোকক দেখুৱাই আছো এয়া হৈছে মাছ আপোনালোক ইমান মৰম লগা সৰু সৰু লুৰুলি মাছ আপোনালোকে যেনে ধৰণে মই দেখা পাইছো আপোনালোককো দেখুৱাই আছো বাইদেউ মাছ এই মাছৰ নাম কি লুৰুলি মাছ অকনি লুৰুলি মাছ আমাক অলপ দিবনে লৈ যাব কিমান লাগে লৈ যাব আমাৰ মিচিং ভাষাত কি বুলি কয় আপুনি গম পায়নে বাৰু অলপ কৈ দিয়ক এই লুৰুলি অংগ বমকাংকু আপোনালৈ ধন্যবাদ থাকিল so আৰু মই আপোনালোকক দেখুৱাই আছো আৰু ইয়াত বহুতো মানুহ ইয়াত ভিৰ কৰি আছে তো বিশেষকৈ সকলোৱে ইয়াত মাছ ধৰি আছে গাঁও এখন গাঁৱৰে নহয় লেমচাপৰি গাঁৱৰে নহয় ইয়াত বহি খোৱা নতুন চাপৰি বহুতো মানুহ আছে so এইটো আপোনালোকক দেখুৱাই আছো so এয়া মাছ উঠাই আছে আপোনালোকক দেখুৱাই আছো মই এবাৰত কিমানকৈ পোৱা যায় so এইখন জালৰ পৰা মাছটো টেক আউট কৰি এই চেপাত ঢালিব এতিয়া চেপাত আপোনালোকক দেখুৱাই আছো চেপাত কমেও 20 কেজি মান মাছ আছে আপোনালোকে দেখিবলৈ পাইছে যেনেধৰণে ইয়াত মই দেখুৱাই আছো আপোনালোকক 20 কেজিৰ ওপৰ আছে ইয়াত মাছ so ইয়াত ব্লেক কালাৰ হোৱাৰ কাৰণে ইয়াত অহা নাই ভালছে আপোনালোকক দেখুৱাই আছো ভিতৰত বহুত মাছ আছে so আন এটা ভিডিঅ' আপোনালোক দেখুৱাই আছো বাইদেউ মাছ পাইছেনে ঠিক আছে ঠিক পুৰা পাইছে তেনেহ'লে অলপ দিবনে অলপ বাইদেউ কেজি কিমানকৈ দিছে 50 টকা কিলো 50 টকা আপোনালোকে কিমান বিকিলে বাৰু কিমান বিকিলে 10 কেজি আমাৰ 50 কেজি so এনেধৰণে যদি আপোনালোকে কৰি থাকে এদিন আপোনালোকে নিশ্চয় কৰোৰপতি হ'ব তাকে আশা কৰোঁ আপোনালোকক ধন্যবাদ থাকিল আপোনাক so guys ইয়াত যেনেধৰণে মাছ সৰু ডাঙৰ থাকে সেম লাইক আৰু কেইজনমান সৰু সৰু বাচ্চা আছে খুব বেছি বয়সটো বেছি নহ'ব 8-9 বছৰমান হ'ব আপোনালোকে তেখেতৰ 5 বছৰমান অধিক হ'ব চাগে তথাপি আপোনালোকে দেখুৱাই আছো তেওঁলোকে ইয়াত মাছ ধৰিব আহিছে এইটো চাই লওক আপোনালোকে এই যে আহিছে তেওঁলোকে বহুত কষ্টৰ মাজেৰে তেওঁলোকে মাছ ধৰিছে ইমান ধুনীয়াকৈ মাছ ধৰিছে একদম আৰু গাঁৱলীয়া এইকাৰণে কিছুমান বহুত এক্সপিৰিয়েঞ্চ আমাৰ গাঁৱৰ মানুহবোৰ কিছুমান সৰু হ'লেও ডাঙৰ হ'লেও চবৰে কিছু এক্সপিৰিয়েঞ্চ থাকে তো এক্সপিৰিয়েঞ্চো নিশ্চয় ইয়াত দেখিব পাইছেই আপোনালোকে দাদা আপুনি কিমান মাছ পালে
মাছটোতো পদটো বহুত পাইছিলোঁ আপোনাৰ আজি ৰাতিপুৱা প্ৰথমে পাইছিলোঁ অ'কে চ' আপোনাৰ অলপ যদি পাৰে আমাৰ দৰ্শকক আপোনাৰ ইণ্ট্ৰডিউচটো অলপ দিব নে বাৰু নিশ্চয় দিম অঁ আপোনাৰ নাম মোৰ নাম শ্ৰী সুশান্ত পেগু হয় মোৰ ঘৰ লেমচাপৰি গড়মৰা হয় মই মিচিং ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সহকাৰী সম্পাদক বহুত ভাল কথা আৰু ভাল লাগিলে আপোনাৰ আৰু লগত মাছটো ধৰি ভালো লাগিছে কাৰণ বহুত ভাল লাগিছে চ' গাঁৱৰ ৰাইজে ইমানখিনি কষ্ট কৰিছে কেইখন গাঁও বাৰু ইয়াত আছে প্ৰায় এখন 3-4খন গাঁওমান লগ লাগি আমি আজি মাছ ধৰিছোঁ আপুনি অলপ মাছটো দেখুৱাই দিব নিশ্চয় দেখুৱাম এইটো আমাৰ এইটো লুৰুলি মাছ বুলি কয় লুৰুলি মাছ খাই বহুত ভাল লাগে। দেখুৱাইছোঁ এইটো বহুত মৰম লগা মাছ লুৰুলি মাছ আপোনালোকক অলৰেডি মই দেখুৱাইছোঁ তাৰে মাজতে আৰু দেখুৱালোঁ এতিয়া ngolo apong sapong ajak tu ida tai bulu apong do orak ke supak leno ko bang ngolo sa atai bulu gutin ke go gutei asong abo gutei pani orak ke থেংক ইউ ছ' মাছ মই মোৰ ইনভিটেশ্যনৰ সকলো যে আহিলে অলপ আমাৰ গাঁওখন আৰু লগতে আমাৰ ঘৰখনো চালে চ' বহুত ভাল লাগিলে প্ৰীতম আতাই আৰু বিশেষকৈ বিটু আতাই আৰু মোক চিন্তু আতাই চ' ভাল লাগিলে আহি বহুত ভাল লাগিলে চ' আপোনাৰ চ' গাইজ বহুত ধন্যবাদ থাকিল আমাৰ ইউটিউব চেনেলত যিমানটো আমাৰ এইটো যিসকল বিটুহঁতৰ বা আমাৰেই হওক আমি একেটা ফেমিলিৰ দৰে আছোঁ চ' আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যিমান পাৰে আপোনালোকে আমাক আগবঢ়াই নিয়ক আৰু এনেকৈ আমি ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে দি থাকিম চ' বাই বাই চ' টেক কেয়াৰ চ' থেংক ইউ ছ' মাছ গাইজ বি কেয়াৰফুল and don't forget to subscribe the channel Thank you so much guys. Bye bye. orak ke supak gipura kubong